জীবন কচুপাত পানী বুলি কয় মদ খালে কৰোণা নহয় যদি মদ খোৱা তুমি জানে অ' ভাই তই দিনতে খাই আহিলি যে কি মানে কি টেনশ্যন হৈ আছে মদ মই খাইছোঁ যা মই মোক আগত দে দে যা যা যি কৰ কৈ থাক ঘৰত দেউতা আছে ন মই এতিয়া ঘৰটো সোমাব নোৱাৰিম লগৰটোকে ফোন এটা মাৰি সুধি লওঁ হেল্ল' দোস্ত মই মানে দি আহিলোঁ মই এতিয়া ঘৰত সোমোৱা বুদ্ধি এটা দিয়া ধন্যবাদ এতিয়া মই বিন্দাছ ঐ মাউৰত মই ক'ৰ পৰা আহিলি তই ইমান যে হেৰি গ'ল তোকতো আজিলৈ মাস্কখন মাৰা দেখা নাই আজি মাস্ক মাৰি আহিলি যে কিহৰ কাৰণে কিবা গড়বড় আছে নেকি হা এফালে নাই মই ওচৰত নাযাওঁ মই বহুত দূৰৰ পৰা আহিছোঁ কৰোণা আহিছে সেইকাৰণে মই মাস্ক মাৰি আহিছোঁ সেইকাৰণে মই এতিয়া ওচৰত নাযাওঁ মই ঘৰত সোমাওঁ দেই গাটো ধুই লওঁ অঁ হয় নেকি যা নহ'লে যা